অসম ভিত্তিত কৰিছোঁ। ইনশাআল্লাহ আমি হজো ৰাখিছোঁ, ফৰাজ হজ আমি 25টা ৰাখিছোঁ। আমি ফৰাজ হজৰ কাৰণেও আয়োজন কৰি আছোঁ। গতিকে আল্লাহ পাকৰ ওচৰত সকলো দোৱা কৰিব, আমি যাতে এই গ্ৰুপ সহজে লৈ যায় মানুহখিনিক খেজমত কৰি ঘূৰাই আনিব পাৰোঁ, এইখিনিয়ে মোৰ কামনা। হজ যাত্ৰীসকলে ৰাইজৰ ওচৰত দোৱা প্ৰাৰ্থনা বিচাৰিছে। ৰঙিয়াৰ পৰা পবিত্ৰ মক্কা মদিনালৈ যাত্ৰা কৰিব প্ৰায় শতাধিক হজযাত্ৰী। এই পবিত্ৰ পদক্ষেপ হাতত লৈছে ৰঙিয়াৰ এক অনুষ্ঠান তাৰিক টুৰছ এণ্ড ট্ৰেভেলছে। সমগ্ৰ অসমৰ পৰা আহি অংশগ্ৰহণ কৰিছে ৰঙিয়াৰ এই তাৰিক এণ্ড ট্ৰেভেলছত। উল্লেখ্য যে অইন বৰ্ষবোৰৰ দৰে এই বৰ্ষতো পবিত্ৰ মক্কা মদিনালৈ হজযাত্ৰাৰ বাবে সাজু হৈছে শতাধিক হজযাত্ৰী পবিত্ৰ মক্কা মদিনা দৰ্শন কৰিবলৈ। তাৰিক এণ্ড ট্ৰেভেলছৰ সভাপতিগৰাকীৰ লগতে প্ৰত্যেকগৰাকী হজযাত্ৰীয়ে সুদূৰ এই মক্কা মদিনা যাত্ৰাত তেখেতসকলে যাতে সুকলমে ঘূৰি আহিব পাৰে তাৰ বাবে ৰাইজৰ ওচৰত দোৱা প্ৰাৰ্থনা বিচাৰিছে। ৰঙিয়াৰ পৰা ৰহমত আলীৰ ৰিপৰ্ট, যমুনা 365। আজি আমি তাৰিক টুৰ চেণ্টাৰৰ পৰা পবিত্ৰ মক্কা আৰু মদিনালৈ ভ্ৰমণৰ আমি এটা আয়োজন কৰিলে আমি সকলোৰে পৰা সহায় সহযোগিতা পাইছোঁ। লগতে আমি চবৰে পৰা দোৱা বিচাৰিছোঁ, আপোনালোকে দোৱা কৰিব আমাৰ কাৰণে, যেন আমি ভালে ভালে যাওঁ আৰু ভালে ভালে উভতি আহোঁ। আমাৰ যাত্ৰাটো আৰম্ভ হ'ব, এটি গ্ৰুপ যাব 22 তাৰিখে আৰু এটি গ্ৰুপ যাব 24 তাৰিখে ফেব্ৰুৱাৰী। তাতে সকলো ব্যক্তিৰ পৰা আমি দোৱা আৰু সহযোগ বিচাৰিছোঁ। আমি তাৰিক টুৰ চেণ্টাৰৰ পৰা ট্ৰেভেলাৰ্ছৰ পৰা আমি উমৰাত যাই আছোঁ। প্ৰথম গ্ৰুপত আমাৰ লগত আছে 48 আৰু দ্বিতীয় গ্ৰুপত আছে 37। গতিকে আমি গুৱাহাটী এয়াৰপৰ্টৰ পৰাই যাম দিল্লীত আমি এহৰাম পিন্ধিম। ইনশাআল্লাহ দিল্লীত এহৰাম পিন্ধি 2 ৰাকাত নামাজ পঢ়ি আমি আকৌ জিদ্দা ৰাওনা হ'ম। জিদ্দাত আমি আল্লাহ যদি ভালে ৰাখে আমি 13 দিনৰ প্ৰগ্ৰাম কৰিছোঁ মক্কাত। তাৰপিছত আমি মদিনা যাম। মদিনাত 6 দিনৰ প্ৰগ্ৰাম আছে। মদিনা শেষ কৰি আমি মদিনাৰ পৰাই আমি এয়াৰত আহি আকৌ জিদ্দা পাম। জিদ্দাৰ পৰা আমি গুৱাহাটী পাম। এইটো কাৰ্যসূচী আমাৰ 18 দিনৰ হ'ব। গোটেই আপোনাৰ ৰঙিয়াৰে মানুহ আছে নে? গোটেই আমাৰ লগত লখিমপুৰৰ মানুহ আছে, মৰিগাঁৱৰ মানুহ আছে, গুৱাহাটীৰ মানুহ আছে, ৰঙিয়াৰ মানুহ আছে আৰু নলবাৰীৰ মানুহ আছে, কয়াকুছিৰ মানুহ আছে। আমি গোটেই মানে অসম ভিত্তিত কৰিছোঁ। ইনশাআল্লাহ আমি হজো ৰাখিছোঁ, ফৰাজ হজ আমি 25টা ৰাখিছোঁ। আমি ফৰাজ হজৰ কাৰণেও আয়োজন কৰি আছোঁ। গতিকে আল্লাহ পাকৰ ওচৰত সকলো দোৱা কৰিব, আমি যাতে এই গ্ৰুপ সহজে লৈ যায় মানুহখিনিক খেজমত কৰি ঘূৰাই আনিব পাৰোঁ, এইখিনিয়ে মোৰ কামনা। যিটো মানে হজ যাত্ৰা ইনশাআল্লাহ এই যাত্ৰাটোৰ উদ্যোগ মই আব্দুল লতিফে লৈছোঁ। মই আগতে মিনাজত আছিলোঁ। মিনাজত মই 11 বছৰ কাম কৰিছিলোঁ। তাৰপিছত ৰঙিয়াত এটা অনুষ্ঠান হ'ব বুলি আমি মোৰ লগত মাওলানা মইনুল চাহাব আছে, মোৰ লগত নাফি আজদিক আছে, মোৰ লগত জানুৰ চাহাব আছে, মোৰ লগত মাইদুল্লাহ চাহাব আছে। এইকেইজনে মোক বিশেষকৈ সহায় কৰিছে। লগতে লখিমপুৰৰ পৰা মাইদুল্লাহ চাহাবে, হাফিজ চাহাবে বেছি সহায় কৰিছে।